বিৰতিৰ পাছত স্বাগতম জনাইছোঁ এক্সকিউজ মিলৈ আছাম টকছৰে বিশেষ অনুষ্ঠান আমি আজি কটাই আছোঁ গোৱেৰনিকাত আৰু জ্যোতিষ মোৰ লগত আছে আৰু মই আজি পোনে হিমাংশু দা আৰু হিমাংশু দাৰ গোটেই টীমটোৰ লগত আছোঁ আৰু বিশেষকৈ ইয়ালৈ অহাৰ মূল আজি উদ্দেশ্যটো এইটোৱে তেওঁলোকে সমাজলৈ সমাজৰ অসূয়া অপ্ৰীতিৰ সময়ত সমাজৰ দুৰ্যোগৰ সময়ত তেওঁলোকে যিদৰে সংস্কৃতি সৃষ্টিৰ মাজেৰে তেওঁলোক থিয় হয় তেওঁলোকে আঙুলি টুৱাই দিয়ে তেওঁলোকে প্ৰতিবাদ কৰে গতিকে এই প্ৰতিবাদবোৰৰ চিঞৰ শুনিবলৈ আমি এই শান্তিময় জেগাটোলৈ আহিছোঁ শান্তিময় ঠাইডোখৰৰ পৰা তেওঁলোকে প্ৰতিবাদৰ চিঞৰটো মাৰে আৰু এই যে হাঁহি ধেমালিবোৰৰ মাজৰ গীতবোৰ আমি শুনিছোঁ এই সমগ্ৰ অনুষ্ঠানটোত এই গীতবোৰে আচলতে এটা বাৰ্তা আৰু এটা আঙুলি টুৱাই দিছে ৰাইজলৈ যে আচলতে হৈ আছে কি আচলতে আমি কেনেদৰে চিন্তাবোৰ কৰোঁ আৰু আচলতে পিছফালে হৈ আছে কি হিমাংশু দা এনে NSDৰ পৰা আহিছে মই কথাটো সুধিব মন যায় NSD বিশেষকৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অহাৰ পিছত বোলে আৰু ঘূৰি চাবলগীয়া নহয় কিন্তু কিছুমান এনেকুৱা দেখা যায় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় যোৱাৰ লগে লগে অসমৰ পৰা বাহিৰত গৈ নিজে ব্যক্তিগতভাৱে গৈ নাটক কৰে বা হেৰি কৰে আজি আপুনি কিন্তু এখন গাঁৱৰ পৰিৱেশৰ মাজত এজাক শিল্পীসুলভ মনৰ মানুহ লৈ আপুনি ইয়াত কাম কৰি আছে প্ৰথম কথাটো হ'ল তেনেকুৱা কথা নহয় যে ইয়াতকৈ বহুত আমি বহুত খবৰ পাওঁ যে ক'ৰবা অক্সফৰ্ড লণ্ডন আমেৰিকা বিভিন্ন ঠাইত ডাঙৰ চাকৰি কৰি থকা মানুহে নাছাত চাকৰি কৰা চাইণ্টিষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰফেচাৰ বিভিন্ন ব্যক্তি আমি দেখিবলৈ পাওঁ যে পিছত তেওঁলোকে কোনোবা গাঁও এখনত আহি আকৌ বেলেগ ধৰণৰ কাম কৰিছে এইটো হ'ল আচলতে টেষ্ট আৰু এইটো ক্ষেত্ৰত আচলতে মই ভাবোঁ যে মই একো বিশেষ কৰা নাই মই নিজৰ সৃষ্টি বা মই কেনেকুৱা পৰিৱেশত থাকি সৃষ্টি কৰিবলৈ ভাল পাওঁ সেইটো মোৰ নিজৰ ৰুচি আৰু সেইটো ক্ষেত্ৰত মই স্বাৰ্থপৰ আৰু আচলতে মই ভাল পাওঁ এই পৰিৱেশটো আৰু ভাল পাওঁ কাৰণে ইয়াতে আছোঁ যে মই গুৱাহাটীটো ইচ্ছা কৰা হ'লে আপুনি যাব গৈ পেলাই অকলশৰেও সেইটো সকলোৰে হাতত নিশ্চয় সুযোগ থাকে কিন্তু কথাটো হ'ল আপুনি ক'ত সুখ পায় আৰু শেষ উদ্দেশ্যটো যিটোকে সুখ যে আমি যি কাম কৰি আছোঁ যে গতিকে এই কামটোত যিটোকে মই এনেকৈ থাকি যদি মই সুখ পাইছোঁ আৰু তেতিয়াহ'লে মই সফল আৰু যদি মই পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰখনত থাকিও যদি মই বিচৰা ধৰণৰ সুখ নাপাওঁ তেতিয়াহ'লে মই বিফল তাৰ কাৰণে আচলতে এনেকৈ আছে আপুনি নিশ্চয় আৰু এই কথাটো তাৰমানে কণ্ডিশ্যনত নহয় যে এইটো নোহোৱাৰ কাৰণে এইটো নহয় এইটো হ'ল যে প্ৰথম আৰু একমাত্ৰ চইচ কথাটো সেইটো স্বতঃস্ফূৰ্তভাৱে আপোনাৰ ডেফিনেটলি ওলাইছে বৰ্তমান সময়ৰ যিটো পৰিস্থিতি অসমত চলি আছে সেয়া বাতৰিবোৰত সম্প্ৰচাৰ হৈ আছে মোৰ এক্সকিউজ মিটো হৈছে কমপ্লিটলি এই অনুষ্ঠানটো আমাৰ মানুহৰ মাজলৈ কিছু হাঁহি বিলাব পৰা অনুষ্ঠান কিন্তু মই এবাৰ ভাবিলোঁ যে এই অনুষ্ঠানটো মই হিমাংশু প্ৰসাদ দাসৰ ওচৰলৈ লৈ যাম এইটো কাৰণে ভাবিলোঁ যে সাম্প্ৰতিক সময়ত বহুতে বহুত ধৰণে প্ৰতিবাদ কৰি আছে কোনোবাই জোৰ সমদল কৰিছে কোনোবাই বেনাৰ লৈ দীঘলীয়া শোভাযাত্ৰা কৰিছে কোনোবাই প্ৰতিবাদেৰে চিঞৰি উঠিছে জয় আই অসম এই ইতিমধ্যে বৰ্তমান পৰিস্থিতিটোতে কৈ আছে কিন্তু এই সময়খিনিত মই ভাবিলোঁ যে বহুজন সাংস্কৃতিক শিল্পীয়ে সংস্কৃতি মনৰ মানুহে যে গীতেৰে প্ৰতিবাদ জনাইছে নাটকেৰে প্ৰতিবাদ জনাইছে আপোনালোকেও হয়তো তাৰে মাধ্যম লৈ প্ৰতিবাদ জনাই আছে মই সেইটো কাৰণে এডাল শিল্পীৰ ওচৰলৈ আহিলোঁ বৰ্তমান সাম্প্ৰতিক সময়ৰ পৰিস্থিতিক লৈ আপোনালোকৰ মনোভাৱ কি এই সময়ছোৱাত যে সমাজখনে বিশৃংখলতাৰ ৰূপ লৈছে তাত আমি আচলতে কিদৰে অৰিহণা যোগাব পাৰোঁ প্ৰথম কথা হ'ল তুমি যিটো ভাষাত প্ৰশ্ন কৰিছা আৰু যিটো ভাষাত মই তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ আছোঁ এই ভাষাটো জীয়াই থাকিব লাগিব কাৰণ এই ভাষাটোৰ মাজেৰে আমি যাক মাতৃভাষা বুলি কওঁ তাৰ মাজেৰে আমাৰ সুখ দুখ আমাৰ সপোন কল্পনা সকলো এই ভাষাটোৰ মাজেৰে প্ৰকাশ পায় দ্বিতীয় কথা হ'ল যে আমি য'ত আছোঁ আমি বিচাৰোঁ যে পৃথিৱীৰ সকলো ঠাইতে সকলো মানুহে শান্তিত থাকক আমি সকলোৱে সুখত থাকক আৰু ঠিক তেনেকৈ আমিও বিচাৰোঁ যে আমিও আমাৰ জেগাত সুখত থাকোঁ প্ৰত্যেকৰ নিজৰ জেগাত যিখিনি মিনিমাম যিখিনি সুবিধা সকলোৰে থাকিব লাগে সেইটো থাকিব লাগে আৰু আমাৰো থাকিব লাগে এইখিনি কথাত আমি স্পষ্ট আৰু আমি কোনোপধ্যেই এই যিখন বিদেশী বিধেয়ক সংশোধন কৰাৰ যি যোজা চলি আছে তাৰ আমি বিৰোধিতা কৰোঁ খুব স্পষ্ট ভাষাত আৰু কিন্তু তাৰ সমান্তৰালভাৱে এটা কথাত আমি চিন্তা কৰোঁ আমি বিদেশী বাৰু আমি আহিবলৈ নিদিওঁ বা যিখিনি বিদেশী আছে সেইখিনিও বাৰু আমি খেদিম কিন্তু আচল কথাটো হ'ল আমি নিজেইনো কিমান স্বদেশী হৈ আছোঁ এই মুহূৰ্তত অসমৰ আটাইতকৈ ভয়ংকৰ কথা বিদেশীতকৈ ভাবোঁ যে আমি অসমত থকা অসমীয়াসকল যি আচলতে নিজেই প্ৰতিদিনে কিমাননো তেওঁলোক অসমীয়া নহয় তাৰ প্ৰতিযোগিতাত যি বৰ্তমান নামি আছে আমি অসমীয়া ক'বই নোৱাৰোঁ এই কথাটো ক'ব পৰাটো এটা গৌৰৱৰ বিষয় আজিৰ তাৰিখত যে অসমীয়া ক'বই নোৱাৰে মোৰ ল'ৰাটোৱে বা ছোৱালীটোৱে তো এনেকুৱা এটা পৰিস্থিতিত নিজৰ ভাষা নিজৰ সাহিত্য সংস্কৃতি নিজৰ অতীত ইতিহাস তাক লৈ আমি ইমানেই বেছি নিৰুদ্বেগ
ইমানেই বেছি আমি তাক প্ৰতি গুৰুত্বহীন যে তেনেস্থলত আমাৰ ইয়াত বাৰু বাংলাদেশী আহক বা নাহিলেই বাৰু তথাপি জানো অসমীয়া জাতিটো জীয়াই থাকিব এই প্ৰশ্নটোৱে আমাক খুন্দিয়াই থাকে মই হাঁহিৰেই প্ৰতিবাদ জনাব বিচাৰিছোঁ আজি হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলক লৈ এটি বিশেষ গীতেৰে সেই গীতটিৰে আমি আজি এই অনুষ্ঠানৰ পৰা মোৰ লগত জ্যোতিষ আছে মই হিমাংশু দা আৰু সমগ্ৰ দলে আজি এটি গীতেৰে আমি অসমত যি বিশৃংখলতাৰ সৃষ্টি হৈছে সংশোধনী শব্দটোৰে জোকাৰি আছে এইবোৰ নাইকিয়া কৰিবলৈ আৰু জাতিগত যিটো বিদ্বেষ মনত আহিছে এটি গীতেৰে আমি আগবঢ়াই দিম এই অনুষ্ঠান মই গীতটোলৈ আগবাঢ়ি গৈছোঁ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ আহৈ আহ ওলাই আহ খেদৈ খেদ বিদেশী খেদ 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 এনেকৈ বিদেশী খেদিব লাগে বুলি ৰাস্তাত আমি এই শ্লোগান চিঞৰো সমদল উলিয়াওঁ আকৌ আমি এই ঘৰত আহি গৌৰৱ কৰোঁ যে মোৰ ল'ৰাটোৱে অসমীয়া ক'বই নোৱাৰে বুলিলেই দেশ নেলাগে আদেশ দেশৰ নামত জ্বলিছে স্বদেশ বুলিলেই দেশ নালাগে আদেশ দেশৰ নামত জ্বলিছে স্বদেশ আছে হেংদাং লোৱাহে নাই ল'লে হেংদাং ৰক্ষা নাই আছে হেংদাং লোৱাহে নাই ল'লে হেংদাং ৰক্ষা নাই আমি প্ৰায় এটা শ্লোগান শুনিবলৈ পাওঁ ৱালত লিখি থোৱা দেখিবলৈ পাওঁ যেতিয়া অসমীয়া জাতিৰ কিবা সংকট আহে যে আছে হেংদাং লোৱাহে নাই ল'লে হেংদাং ৰক্ষা নাই সৰুৰ পৰা শুনিয়ে থাকিলোঁ হেংদাং কিন্তু কোনেও কেতিয়াও নল'লে আৰু চাগে হেংদাঙত ইতিমধ্যে মামৰেই লাগে চিৰছে নেহি মোৰ ভাষা জননী মোৰ হতভাগিনী চিৰছে নেহি মোৰ ভাষা জননী মোৰ হতভাগিনী উপজাঠাই মোৰ অসমীয়াই তোমাৰ দৰে দুৰ্ভগীয়া নাই উপজাঠাই মোৰ অসমীয়াই তোমাৰ দৰে দুৰ্ভগীয়া নাই বিদেশী কুকুৰৰ গা ধুৱাই আমি এই গৰু বিহু পাতো ৰেইন ডেন্স কৰি উৰুকা উদযাপন বিহু মঞ্চত আমি এই শুনিবলৈ ৰৈ থাকো হিন্দী চিনেমাৰ গান আকৌ আমি গৌৰৱ কৰোঁ আমি চিন্তাত থাকোঁ যে কেনেবাকৈ কোনোবা বিদেশী আমাৰ মুখ্যমন্ত্ৰী হৈ নাযায়তো অতি সুন্দৰ অতি মানে মৰ্মান্তিক এটা সময়ৰ ক্ষণত আমি উপনীত হৈ গৈছোঁহি আচলতে প্ৰত্যেকে চিন্তা কৰি আছে প্ৰত্যেকে শ্লোগান দি আছে একদম সঁচা কথা কিছুমান এই গীতৰ মাধ্যমেৰে আজি প্ৰকাশ পাইছে এই গীতটো গোৱাৰ পিছত আৰু বিশেষকৈ ক'বলগীয়া একোৱেই নাথাকে যেন পাইছোঁ কিন্তু ক'ব লাগিব যে আজি এই পৰিৱেশটোৰ মাজলৈ মই বিশেষভাৱে সোমাই আহিছিলোঁ এইটো কাৰণে যে ইয়াত এটা প্ৰতিবাদৰ চিঞৰ আমি শুনি আছিলোঁ আৰু এই প্ৰতিবাদৰ চিঞৰটো মই ভাবিছিলোঁ উপযুক্ত ঠাইখিনি এই গোৱেৰনিকাই হ'ব মই সেইটো কাৰণে গোৱেৰনিকালৈ আহিলোঁ গোৱেৰনিকাত এনেকুৱা ধৰণৰ চিন্তা কৰা বিশেষভাৱে সমাজলৈ চিন্তা আগবঢ়াইছে কিন্তু এজাক যুৱচামে আৰু এই যুৱচামৰ মাজত এটা শিল্পী সত্তা আছে যিটো শিল্পী সত্তাক লৈ তেওঁলোকে সদায় প্ৰতিবাদ কৰি আছে সমাজৰ হকে প্ৰথম কথাটো হ'ল আজিকালি পৰিস্থিতিটো এনেকুৱা হৈছে যে ধৰ্ষণকাৰীৰো মানে মানুহজন বিচাৰ কৰা নহয় যে তেওঁ ধৰ্ষণকাৰী প্ৰথমতে বিচাৰ কৰা হয় যে ধৰ্মটো যে অমুক ধৰ্মৰ দুজন যুৱকে অমুক কাণ্ডটো ঘটালে বা তমুক ধৰ্মৰ যুৱকে তমুক ধৰ্মৰ ছোৱালীক এনেকুৱা কৰিলে আচলতে
কোনোবা পুৰুষে বা আচলতে কাপুৰুষ শব্দটো বেছিকৈ প্ৰযোজ্য হ'ব যে কোনোবা কাপুৰুষে কোনোবা এগৰাকী নাৰীৰ তেনেকুৱা ধৰণৰ অন্যায় এটা কৰিলে কিন্তু কথাটো আচলতে তেনেকৈ নাহে এতিয়া খবৰটো আহে ধৰ্মটো প্ৰথমতে লৈ যে কোন ধৰ্মৰ মানুহে কোন ধৰ্মৰ মানুহক অনিষ্ট কৰিলে ঠিক তেনেকৈ বিদেশীও আচলতে বিদেশীয়ে তাত আৰু ধৰ্মৰ নাম দি লৈ অহাৰ কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে গতিকে এই গোটেইখিনি কথা ভাবোঁ যে আমাক যিসকল মানুহে প্ৰতিনিধিত্ব কৰি আছে কেৱল এই সময়খিনিত বুলিয়ে নহয় আগৰ সময়ছোৱাটো কোনোবাখিনিত তেওঁলোকে কেৱল ৰজা হৈ থাকিব বিচাৰিছে ৰজা হৈ থাকিবলৈ বিচাৰে আৰু তেওঁলোকৰ কাৰণে আমি গোটেইবিলাক একোজন কেৱল ভোটাৰ যি ভোট দিব পাৰে আৰু প্ৰয়োজন হ'লে তেওঁলোকে হয়তো আমাক ওপৰতো উঠাব আৰু প্ৰয়োজন হ'লে তেওঁলোকে হয়তো আমাক মাটিৰ তলতো ডুবাই দিব পাৰে কাৰণ আমি তেওঁলোকৰ প্ৰিয় নহয় কেৱল আমি সেই বুটামটো টিপিবৰ কাৰণে এখন হাত লাগে আৰু সেইকাৰণেহে আমাৰ মূল্যটো সিমানখিনিয়ে মূল্যটো দাদা হাত চাব হৈ যাওক এইটো মনৰ কথা আৰু সকলোৰে মনৰ কথা প্ৰকাশ কৰিছে আমি বিদায় ল'ম কিন্তু বিদায় লোৱাৰ আগতে যিহেতু বৰ্তমান সময়ত যি নিষ্পেষণ চলি আছে যি দুৰ্নীতি চলি আছে বুলি সততে আমাৰ সচেতন মহলত চলি আছে তাৰ বাবে আমাৰ এটা অংশই কি কৰে যে গলত ধৰে আৰু খায় সেইটো বিপৰীত দিশে চাবলৈ গ'লে বৰ্তমান সময়তো তেনেকুৱা ধৰণৰ কিছুমান ছবি আমি দেখা পাওঁ যে খাওঁতে গলত ধৰে হয়নে তেওঁ নিজে খাবলৈ আনৰ গলত ধৰিব লাগে কিন্তু ইয়াৰ উত্তৰটো আকৌ খুহুতীয়া মই ডাইৰেক্ট হিমাংশু প্ৰসাদ দাস দাদাৰ ওচৰলৈ মই গুচি যাম দাদা আপুনি অকণ চিন্তা কৰিব নেকি যে ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে যাৰ ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে যাৰ এইটো মানে সাম্প্ৰতিক সময়তো প্ৰশ্নটো খাপ খায় কিন্তু উত্তৰটো অকণ খুহুতীয়া ধৰণৰ অ'কে ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে যাৰ মই এটা অনুমান কৰিছোঁ মই নিশ্চিত নহয় তথাপি মই ক'বলৈ চেষ্টা কৰিম ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে আমি পানী খাওঁতে যি ঘটি বা লতা ঘটি শুদ্ধ উত্তৰ এটা হাত চাপৰি হৈ যাব লাগে ঘটি ধন্যবাদ মই সেইটো কাৰণেই কৈ লৈছোঁ যে হিমাংশু প্ৰসাদ দাৰ যিটো চিন্তাই এতিয়া মানে ডগমগাই আছে আঙঠাৰ দৰে মই যদি কৈ দিওঁ যে ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে যাৰ ডাইৰেক্ট সাম্প্ৰতিক সময়লৈ গুচি যাবগৈ সেইটো কাৰণে মই কৈ লৈছোঁ যে উত্তৰটো কিন্তু খুহুতীয়া নহ'লে দিগদাৰ নহ'লে দিগদাৰ হ'ল কম ডগমগাই আছে জুইকুৰা ডগমগাই আছে বাৰু হ'লেও আমি পৰিস্থিতি চাব লাগিব কেনেকুৱা কি চলি আছে আমিও শান্ত হৈ থাকিব লাগিব এইটো এটা হুংকাৰ মই এইটো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে মই এটা উপহাৰ মই দিবই লাগিব মই আজি এই অনুষ্ঠানৰ শেষ উপহাৰ মই বিশেষকৈ আজি এই কাণ্ডাৰী বুলি কৈছোঁ কিয়নো এই অনুষ্ঠানটোৰ মূল হোতা হিমাংশু প্ৰসাদ দাস এগৰাকী মোৰ শ্ৰদ্ধাৰ শিল্পী তেখেতলৈ মই আগবঢ়াইছোঁ ধন্যবাদ ওলাই সজাগ জনতা ৰামৰে দেশতে থকা ৰাৱণ বোধতে যায় যদি যায় জীৱনটো যাওক গতিকে তেখেতে চিঞৰিয়ে গৈছিলে আমাৰ সেই সুধাকণ্ঠই গতিকে এই মনৰ ভাৱ লৈ আমি আজি বিদায় ল'ম আৰু বিদায় লওঁতে শেষত আমাৰ অসমৰ ৰাইজক যিসকল সচেতন মহলে ইয়াৰ প্ৰতি প্ৰতিবাদ জনাই আছে আৰু আমাৰ উদ্দেশ্য হাঁহি মই সকলোকে কৈ থাকোঁ এবাৰ হাঁহি দিয়ক দাদাও প্ৰথমতে কৈছিলোঁ যে হাঁহি দিয়ক এই হাঁহিটো জীয়াই ৰাখিবলৈ কি মেছেজ কি বাৰ্তা দিব জীয়াই ৰাখিব লাগে হাঁহিটো জীয়াই ৰাখিব লাগিব কাৰণ এটা কথাই কেৱল আমি জানো যে আন্ধাৰ যিমানে নহওক কিয় পোহৰ হয় ৰাতিপুৱাই সেইটোৱে সত্য পৃথিৱীৰ আৰু ঠিক তেনেকৈ আমি ভাবোঁ যে এটা হাঁহিয়ে 1,00,000 গোলাপ ফুলে যিখিনি কাম কৰিব পাৰে এটা হাঁহিয়ে সিমানখিনি কাম কৰিব পাৰে এটা হাঁহিত সিমানখিনি শক্তি থাকে আৰু আমিও চেষ্টা কৰোঁ নিজৰ মাজত যিমান পাৰি যি ধৰণে পাৰি আমি হাঁহি ধেমালি কৰি থাকিবৰ কাৰণে আৰু হাঁহিবৰ কাৰণে আমাৰ বহুত উৎস আছে এয়া খেত আছে ৰূপম এই প্ৰদীপ দত্ত এয়া মুনীন্দ্ৰ আৰু আমাৰ তেনেকুৱা সকলোকে মই লগ পাই ভাল লাগিলে বিশেষকৈ আপোনাক লগ পাই ভাল লাগিলে তেওঁৰ নামটোতে ঘোষণা কৰি থৈ দিছে তেওঁৰ ঘৰ ক'ত তেওঁৰ নামটো কুশল মিৰ্জা আৰু তেওঁৰ নামটোৰে কৈ থৈ দিছে যে মোৰ ঘৰ ক'ত কুশল মিৰ্জা মোক লাষ্টত যিহেতু আমাৰ পৰম্পৰা হাঁহি সেইটো কাৰণে লাষ্টত মোক শেষত কৈ দিব কুশল মিৰ্জা বেলেগ কুশলে মোক এটা প্ৰশ্ন সোধক আজি মইতো বহুতকে প্ৰশ্ন সোধোঁ কুশলে মোক এটা সুধিব মোক আপুনি সোধক যে লাও পাত লেৰেলে নে নেলেৰেলে সেই বিদায় লওঁ আমি লাও পাত লেৰেলে নে নেলেৰেলে লাওপাত লেৰেলে নে নেলেৰেলে আৰু এবাৰ মোক দম দি সোধক আপুনি দমত সোধক
লাও পাত লেৰেলে নে লেনেৰেলে এইটো প্ৰশ্নৰে আমি বিদায় ল'ম কিন্তু বিদায় লওঁতে আমি একেলগে হিমাংশুদা আমি কৈ দিম ওলাই শেষ কৰিম আমি এই গীতটোৰে আৰু বিদায় লৈছোঁ মই পুনৰবাৰ আপোনালোকক লগ পাম আজি কিছু বাৰ্তাৰে আহিলোঁ আৰু এই শান্তিময় হওক এই পৰিৱেশটো আৰু খুব সুন্দৰভাৱে আমি হাঁহিবলৈ যাতে পাৰোঁ মই এক্সকিউজ মি যাতে লৈ গৈ আপোনাকো লগ কৰিব পাৰোঁ প্ৰশ্ন আৰু বিভিন্ন মনৰ খোৰাকেৰে মই আশা কৰিছোঁ সুন্দৰ হ'ব শান্তি হ'ব আৰু নতুন প্ৰভাতত নতুন ফুল ফুলিব তাৰ কামনাৰে ওলাই খেদৈ খেদ বিদেশী খেদ আহয়া ওলায়া খেদৈ খেদ বিদেশী খেদ